অনুসৰি জানিবলৈ চেষ্টা কৰোঁ আহক। আত্মপৰীক্ষা কৰাত দুটা তথ্য স্পষ্ট হৈ পৰে। প্ৰথমতে, ঈশ্বৰ এজন আত্মা আৰু তেওঁৰ মানৱীয় বৈশিষ্ট্য বা সীমাবদ্ধতা নাই। দ্বিতীয়তে, আত্মাত থকা সকলো প্ৰমাণেই এই কথাত একমত যে ঈশ্বৰে নিজকে পুৰুষ ৰূপত মানৱ জাতিৰ আগত প্ৰকাশ কৰিছিল। আৰম্ভ কৰিবলৈ ঈশ্বৰৰ প্ৰকৃত স্বৰূপ বুজিব লাগিব। ঈশ্বৰ এজন ব্যক্তি স্পষ্টভাৱে, কাৰণ ঈশ্বৰে ব্যক্তিত্বৰ সকলো বৈশিষ্ট্য প্ৰদৰ্শন কৰে। ঈশ্বৰৰ এটা মন, ইচ্ছা, বুদ্ধি আৰু আৱেগ আছে। ঈশ্বৰে যোগাযোগ কৰে আৰু তেওঁৰ সম্পৰ্ক আছে, আৰু ঈশ্বৰৰ ব্যক্তিত্ব কাৰ্যসমূহ সমগ্ৰ আত্মাত প্ৰমাণিত হৈছে। যোহন 4:24 কোৱাৰ দৰেই ঈশ্বৰ আত্মা, আৰু তেওঁৰ উপাসকসকলে আত্মা আৰু সত্যতাৰে উপাসনা কৰিব লাগিব। ঈশ্বৰ যিহেতু আধ্যাত্মিক সত্তা, গতিকে তেওঁৰ শাৰীৰিক মানৱীয় বৈশিষ্ট্য নাই। কিন্তু কেতিয়াবাই আত্মাত বিভূষিত ৰূপত বাসাই মানুহৰ বৈশিষ্ট্যসমূহ ঈশ্বৰক নিযুক্ত কৰে, যাতে মানুহে ঈশ্বৰক বুজিব পৰা যায়। ঈশ্বৰক বৰ্ণনা কৰিবলৈ মানৱীয় বৈশিষ্ট্যৰ এই নিযুক্তিক মানৱ-ৰূপতা বোলা হয়। নৃতাত্ত্ববাদ হৈছে কেৱল ঈশ্বৰৰ বাবে এজন আধ্যাত্মিক সত্তা, তেওঁৰ স্বভাৱৰ সত্যতা মানৱতা ভৌতিক সত্তালৈ প্ৰেৰণ কৰাৰ এক উপায়। মানৱতা যিহেতু ভৌতিক, গতিকে আমি ভৌতিক ক্ষেত্ৰৰ বাহিৰৰ সেইবোৰ কথাৰ বিষয়ে বুজাত সীমিত। এইয়ে আত্মাত নৃতাত্ত্বিকতাবাদে আমাক ঈশ্বৰ কোন এইটো বুজিবলৈ সহায় কৰে। মানৱ জাতি যে ঈশ্বৰৰ প্ৰতিমূৰ্তিৰ সৃষ্টি হৈছে, এই সত্যটো পৰীক্ষা কৰাত কিছুমান অসুবিধা আহে। কিন্তু আদিপুস্তক 1:26 আৰু 27 কৈছে, তেতিয়া ঈশ্বৰে ক'লে, আহক আমি আমাৰ প্ৰতিমূৰ্তিত মানুহ সৃষ্টি কৰোঁ, আৰু তেওঁলোকে সাগৰৰ মাছ আৰু আকাশৰ চৰাইবোৰৰ ওপৰত, পশুধনৰ ওপৰত, সকলোৰে ওপৰত। গতিকে ঈশ্বৰে মানুহক নিজৰ প্ৰতিমূৰ্তিত সৃষ্টি কৰিলে। ঈশ্বৰৰ প্ৰতিমূৰ্তিত তেওঁক অৰ্থাৎ আদামক সৃষ্টি কৰিলে। পুৰুষ আৰু নাৰী উভয়ে ঈশ্বৰৰ প্ৰতিমূৰ্তিত সৃষ্টি কৰা হৈছে, এই অৰ্থত যে তেওঁলোকে আন সকলো সৃষ্টিতকৈ মহান, কাৰণ তেওঁলোকৰ ঈশ্বৰৰ দৰে এটা মন, ইচ্ছা, বুদ্ধি, আৱেগ আৰু নৈতিকতা ক্ষমতা আছে। জীৱ-জন্তুৰ কোনো নৈতিক ক্ষমতা নাই। ঈশ্বৰৰ প্ৰতিমূৰ্তি হৈছে এই আধ্যাত্মিক উপাদান যিটো কেৱল মানৱতাৰ অধিকাৰী। ঈশ্বৰে মানৱ জাতিক তেওঁৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ সৃষ্টি কৰিছিল। এই উদ্দেশ্যে ৰচনা কৰা একমাত্ৰ সৃষ্টি হৈছে মানৱতা। এইখিনিতে ক'ব পাৰি যে পুৰুষ আৰু নাৰীক কেৱল ঈশ্বৰৰ প্ৰতিমূৰ্তিৰ অনুসাৰে সাৰ্হি তৈয়াৰ কৰা হৈছে। এইবোৰ ঈশ্বৰৰ ক্ষুদ্ৰ কপি নহয়। পুৰুষ আৰু নাৰী থকাৰ বাবে ঈশ্বৰৰ পুৰুষ আৰু নাৰীৰ বৈশিষ্ট্য থকাটো প্ৰয়োজন নহয়। মনত ৰাখিব, ঈশ্বৰৰ প্ৰতিমূৰ্তিত সৃষ্টি হোৱাৰ লগত শাৰীৰিক বৈশিষ্ট্য কোনো সম্পৰ্ক নাই। আমি জানো যে ঈশ্বৰ এজন আধ্যাত্মিক সত্তা আৰু তেওঁৰ শাৰীৰিক বৈশিষ্ট্য